হেল্ল' গাইজ, আজি আমাৰ নামঘৰত বৰসভা আছিলে, সেইবাবে ওলাই মেলি ল'লোঁ। এফালে ভণ্টিহঁতেও আহিলে মোৰ লগত যাম বুলি, সেইবাবে আমি নামঘৰলৈ বুলি আহিলোঁ। সেয়া গোপিনীসকলো আহিছে, আহি নামঘৰ পালোহি। এয়া ভণ্টিহঁতক অলপমান দেখাই দিলোঁ। এফালে গোপিনীসকল আৰু ভকতসকল বহি আছে, সেইবাবে অলপমান ভিডিঅ'টো কৰি থলোঁ। এফালে আমি চাহ খাবৰ বাবে আহিলোঁ। এয়া ভণ্টিয়ে কৈছে মোক অলপমান দেখাই দিয়া বুলি, তাইক সেইবাবে দেখাই দিলোঁ। এফালে মাহ প্ৰসাদ ধুই আছে গোপিনীসকলে। এয়া সকলোৱে মিলি সেৱা কৰিলোঁ। সেৱা কৰাৰ পিছত চাহ খোৱাৰ ঘৰলৈ যাওঁতে দেখিলোঁ যে ককাই পায়স বনাই আছে, সেইবাবে ককাকো অকণমান ভিডিঅ'ত উঠাই থলোঁ। এফালে ভকতসকলে নাম গাইছে আৰু এয়া আমি জলপান খালোঁ। জলপান খাইতো তামোলখন নাখালে নহ'ব ন গাইজ, সেইবাবে তামোলখন খাই ল'লোঁ। এফালে প্ৰসাদো দিলেহি আমাক খাবৰ বাবে। প্ৰসাদ খাবৰ বাবে অলপ সময় ৰৈ দিলোঁ, যিহেতু আশীৰ্বাদ দিয়া নাছিলে। আশীৰ্বাদ দিয়াৰ পাছত ভণ্টিহঁতৰ লগত মিলি প্ৰসাদ খালোঁ। এজনী মোৰ ভাগিনজনী দেই। আৰু তাৰ পাছত পায়স দিলেহি। মই পায়স যিহেতু খাই ভাল নাপাওঁ, সেইবাবে ঘৰলৈ লৈ আহিলোঁ। যদি ভাল লাগে চাই ছাবস্ক্ৰাইব কৰি দিব। হৰ হৰ মহাদেৱ।